Hello guys, welcome back to my channel. So আজি আপোনালোকৰ হৈতে এটা মেকআপ লুক ক্ৰিয়েট কৰি দেখাম। বলক তেনেহলে আৰম্ভ কৰো। মই প্ৰথমতে আৰম্ভ কৰিছো প্ৰাইমাৰ লগালে স্কিনৰ ওপেন পোৰ্স বোৰ মিনিমাইজ হৈ যায় আৰু লগতে মেকআপটো বহুত সুন্দৰ হয়। ইয়াৰ পাছতে মই ইউজ কৰিছো ফাউন্ডেশন আৰু এটো হৈছে কালাৰ এসেন্সৰ প্ৰিমিয়াম ফাউন্ডেশন আৰু ইয়াক মই আঙুলিয়ে ডট কে এপ্লাই কৰি লৈছো আৰু এটা ফ্লেট ব্ৰাশেৰে ব্লেন্ড কৰি লৈছো। মেকআপটো ভালকে ব্লেন্ড কৰাটোত বেছি গুৰুত্ব দিব লাগে, তেতিয়া মেকআপটো বহুত সুন্দৰ হৈ যায় আৰু এটা ন্যাচাৰাল লুক পোৱা যায়। আৰু মই ব্লেন্ডাৰ দিও এপ্লাই কৰি লৈছো। যদি আপোনালোকৰ হাতত একো নাই তেনেহলে আপোনালোকে আঙুলিও মেকআপটো ব্লেন্ড কৰিব পাৰিব। তাৰ পাছত মই কনসিলাৰ এপ্লাই কৰি লৈছো। কনসিলাৰ এপ্লাই কৰিলে আমাৰ মুখৰ যোনবোৰ ডাৰ্ক সাৰ্কেল থাকে, ডাৰ্ক স্পট থাকে হেবোৰ নাইকিয়া কৰি দিয়ে। ইয়াকো মই ভালকে ব্লেন্ড কৰি লৈছো। এতিয়া মই কন্ট্ৰোল কৰি লৈছো যাতে মুখখন এটা ধুনিয়া শেপ হয়। তাৰ ওপৰত মই কন্ট্ৰোল কৰি লৈছো আৰু নাকটো অকমান জুঙা কৰি লৈছো। ঠিক এনেদৰে নাকটো জুঙা কৰি লব। ইয়াৰ পাছতে মই লিকুইড ব্লাছ ইউজ কৰিছো। ব্লাছও মই ভালকে ব্লেন্ড কৰি লৈছো আৰু তেতিয়া মানে কি হয় মুখখন খুব ফ্ৰেছ লাগে। আৰু ইয়াৰ পাছতে মই ইউজ কৰিছো কালাৰ এসেন্সৰ কম্পেক্ট পাউডাৰ। ই মেকআপটো শেড কৰি দিয়াত সহায় কৰে আৰু অইলি নকৰে। আৰু ইয়াতে মই এটা ব্ৰাউন শেডৰ এটা আই শেডো এপ্লাই কৰিছো আৰু পিংক সিমাৰ ইউজ কৰি লৈছো আজিটো। আৰু কাজল লগাইছো, আইলাইনাৰ নলগাও। আৰু কাজলটো লগোৱাৰ পাছত মই ব্লাছ ইউজ কৰিছো আৰু ম্যাট মানে ব্লাছটো মই ফিনিশিং লুক এটা ক্ৰিয়েট কৰিছো আৰু হাইলাইটাৰ এপ্লাই কৰিছো। হাইলাইটাৰটো এপ্লাই কৰিলে লুকটো বেছি ধুনিয়া লাগে। আৰু ইয়াৰ পাছতে মই লিপষ্টিক ইউজ কৰিছো। লিপষ্টিক ইউজ কৰাৰ পাছতে লিপ গ্লছ। এইটো মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাব।